হেল্ল' গাইজ, জীৱনত আমি বহুতবাৰ গালি খাইছোঁ, কেতিয়াবা মা দেউতাৰ, কেতিয়াবা দাদা বাইদেউৰ, কেতিয়াবা স্কুলত আচাৰ্যাৰ। কিন্তু আপোনালোকে চিন্তা কৰক, ৰাস্তাইদি ধৰক ল'ৰা একজন যাই আছে, তাক অচিনাকি মানুহ এটা আহি পেলাই কুকুৰৰ গোটাক ইনকে গালি পাৰি দিলে কেনে এটা বিভৎস পৰিৱেশ এটা সৃষ্টি হ'ব। একজন মানুহে গালি পাৰিলে বয়া শুনি ৯,০০০ মানুহে যদি একজন মানুহক একেলগে যদি গালি পাৰে, সেইটোৰ কেনেহেন ধৰণৰ পৰিৱেশ হ'ব আপোনালোকে চিন্তা কৰিছা। মানে ঘটনাটো এনেহেন ধৰণৰ, মই যোৱাকালি ৰাতি ফেচবুকটো চেক কৰি আছোঁ, আৰু মোৰ এফবিত যিখিনি ফ্ৰেণ্ড আছে সেইখিনি ফ্ৰেণ্ডে মানে যি টি বস্তু ইনকে শ্বেয়াৰ নকৰে। তো দেখিলোঁ যে মোৰ 2-3জন ফ্ৰেণ্ডে কমন ভিডিঅ' এটা শ্বেয়াৰ কৰি আছে, মোৰো ইণ্টাৰেষ্ট বাঢ়িল, বস্তুটো নেকি চাওঁ ৰ। ইনকে তলত যেতিয়া ক্লিক কৰিলোঁ, দেখা পালোঁ যে সেই ভিডিঅ'টোৰ তলত মোটামুটি ৯,০০০ কমেণ্ট। মই পাগল হৈ গ'লোঁ, মই বোলো ইমান ডাঙৰ কি বস্তু হ'ল, ৯,০০০ কমেণ্ট ধেমালি কথা নহয়। তাৰপিছত কমেণ্টখিনি যেতিয়া মই ক্লিক কৰিলোঁ, দেখা পালোঁ যে এই যে লেতেৰা গালি, মাকে বায়াকে বইনাকে আইতাকে নাইতাকে যাতে পাতে ধৰি গালি। সেই ভিডিঅ'টোতনো এনেহেন কি বস্তু হৈছিল, তাৰে সৰু ক্লিপ এটা আপোনালোকেও চাই লওক। আবে তলক কোনো মই একেলা তলক অপেন কৰিছো, কোনটো মাইকে লালে কোনজনী ছোৱালীয়ে টিকটক কৰা নাছিল, ফেচবুকত মেমো বনাই আল বনাই কেলা এই হাঁহাৰ ৰিয়েক্টটো আজিকালি টিকটকত বিদায় দিছো। হা কি মানে নিজে কোনো কাম নাই, বাল কৰি আছে কেলা, চাটৰ মেখেলা পিন্ধি থাক, মেখেলা পেটিকোট পিন্ধি থাক। ঘটনাটো এনে ধৰণৰ, আজি 2 দিন আগতে চাইনিজ এপ টিকটক এইগিলাখন চব বেন হৈ গ'ল, আৰু তাকে লৈ বহুতে ফেচবুকত বিভিন্ন ধৰণৰ ভাল লাগছে বেয়া লাগছে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে। আৰু এই ল'ৰাটোৱে কি কৰিছে, তাৰমানে ই বেটাই তাৰমানে সেই যোনবিলাক মানুহে ধৰক টিকটক বেন হোৱাৰ কাৰণে ভাল পাইছে, প্ৰতিজন মানুহকে তাৰমানে বয়াকে গালি কিবা কিবি এইগিলাখন দিছে, আৰু তাৰ ফলস্বৰূপে মোটামুটি 9-10 হাজাৰ মানুহে একেলগে তাক গালি পাইছে। চিন্তা কৰক, একচুৱেলি আমাৰ অসমত সদায় 2 ধৰণৰ মানুহ থাকে, তাৰে একাংশ মানুহে এক ৰাতিৰ ভিতৰত এনেহেন কাম কৰিব খোজে যাতে চেলিব্ৰিটি হৈ পেলাই মানে ভাইৰেল হৈ কিবা হৈ যাক, লাগা হ'লে মানুহে সিহঁতক বয়াকে মানে গালিয়ে নাপাৰাকে। কিন্তু ঘটনাটো হ'ল, ইনকে যেতিয়া কোনোবাই বয়া শব্দ বা বয়া কিবা কিবি ইউজ কৰি পেলাই ভিডিঅ' এটা ভাইৰেল কৰে, তাৰপিছত উৎসাহিত হৈ পেলাই তাৰে নেক্সট ডেও কাৰোবাক বয়াকে গালি পাৰি পেলাই ভিডিঅ' এটা বনালাক, তাৰে নেক্সট ডেও কৰিলাক। লাষ্টত অসমৰ মানুহখিনি তাৰমানে সেই মানুহখিনিক তাৰমানে হেত চালে ইয়াৰ পাগলৰ ভিডিঅ' কোনোবাই চাই নেকি, লাষ্টত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়, সেই ল'ৰাজন বা ছোৱালীজনী যদি লাষ্টত মহৎ লোকৰ বাণীও প্ৰচাৰ কৰি থাকে, তাৰ ভিডিঅ' লাষ্টত বা তাৰ কোনো ধৰণৰ ষ্টেটাছ কোনো গুৰুত্ব নেদা হয়। আৰু আমাৰ অসমত কি হয়, বহুতে তাৰমানে 2-4টা গালি পাৰি পেলাই ভিডিঅ' এটা বনাই পেলাই নিজক বহুত ডাঙৰ স্কেৰি মিনতি বুলি ভাবে, আৰু তাৰ ফলত একেলগে 9-10 হাজাৰ মানুহৰ গালি একেলগে ভৰ্তি হৈ যায়। আৰে মানুহজনৰ ভিডিঅ' 1000জন মানুহে চোৱাৰ প্ৰয়োজন নাইতো, 10জন মানুহে চাওক, সেই 10জন মানুহে যদি গালিৰ সলনি সেই ল'ৰাটোক যদি কয় এই ল'ৰাটোৱে কিবা এটা ভাল কাম কৰি আছে বা কথাখিনি ভাল কথা হৈছে, সেইটো বহুত ডাঙৰ কথা। আজিকালি কাৰো হাতত ইমান সময় নাই, আৰু তাৰ ভিতৰত যদি 5জন মানুহে নিজৰ জীৱনৰ সময়ৰ এটা অলপ সময় যদি ল'ৰাজনৰ কাৰণে খৰচ কৰি পেলাই যদি কৈছে যে ই ভাল কাম কৰি আছে, সেইটো বহুত ডাঙৰ কথা। চ' আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালে ডেফিনেটলি লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ৰেগুলাৰলি ছাবস্ক্ৰাইব কৰাই নাই ডেফিনেটলি কৰক, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱল মই এইটো লৈ আহিম এইটো চেনেলত। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ।